হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজমণি ব্লগ। তো নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ বহুত দিনৰ মূৰত। বহুত দিন হ'ল আপোনালোকৰ ভিডিঅ' চিডিঅ' দিয়া নাই, মই কাম এটাত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই, ৰিলো দিয়া হোৱা নাই। তো ফাইনেলি আজি বন্ধ দিন পালোঁ, সেইকাৰণে আহিলোঁ, বোলো ভিডিঅ' এটা দিওঁ আপোনালোকক। তো আজি তাতে 4th গ্ৰেডৰ ইণ্টাৰভিউ চলি আছে। তো নেট চেট নাই, তো কি কৰিম কি নাই, তো আহিলোঁ ভাইটিহঁতৰ ঘৰলৈ। তো যাওঁ এতিয়া লগ কৰোঁ ভাইটিৰ লগত, কি হয় আৰু। তো সৰুকৈ ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজমণি ব্লগ। মোৰ ব্লগ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰণ দৰ্জাখন খোলা। দিনতে দৰ্জা ঘৰ মাৰি থৈছে, দেখিছেনে? তো সি খোলক। মেইন কিহৰ কাৰণে দৰ্জাখন মাৰি থোৱা থাকে মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। ইয়াত মানে দুটা হতাসুৰ আছে, সেই দুটাৰ কাৰণে দৰ্জাখন মাৰি থয়। এইকেইটা চাওক। টিকু আহ 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 এই দেখিলেনে বাহিৰত ওলাই গুচি গ'ল। আহ 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 এয়া হ'ল চুইটি, আৰু সেইটো হ'ল হতাসুৰ টিকলু, কি টিকু। আহ 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 টিকু আহ 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 ব'লা। হেল্ল' গাইজ, এয়া ভাইটি ওলাই আহিলে এতিয়া গা পা ধুই ভিতৰৰ পৰা। তো ভাইটিৰ লগত পাতিলোঁ। এতিয়া দেখিলোঁ ৰ'দ বহুত দি আছে, দুপৰীয়া সময়। তো কি কৰিম, তো ভাবিলোঁ টেঙাকৈ খাওঁ, ৰবাব টেঙা। তো ব'লক ক'ৰ পৰা কেনেকৈ টেঙা আনি এতিয়া আমি কেনেকৈ খাওঁ আপোনালোকক দেখুৱাম এতিয়া। ব'লক আমি এতিয়া যাওঁ টেঙা আনিবলৈ। অকণ কমিছে দেই। তো এয়াই হৈছে ভাইটিহঁতৰ ঘৰ। তো গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই। আপোনাৰ কেছটো হ'ল মই কাম এটাত ব্যস্ত হৈ আছোঁ, আপোনালোকে গম পাব বাৰু। তো নৱেম্বৰৰ মাজৰ পৰা আৰু ভালকৈ ভিডিঅ' দিব পাৰিম। তো এতিয়া ভিডিঅ' দিয়া বহুত লেট হৈ গৈছে, বহুত দিনৰ মূৰে দিব লগা হৈ আছে। আৰু বিশেষকৈ সময় নাপাওঁ, মই যিটো কাম কৰি আছোঁ কামটোত আপোনাৰ শনিবাৰ দেওবাৰে সময় থাকে, আৰু এই দিনটোতো ঘৰৰ কাম কৰোঁতেই গুচি যায়। তো চাই লওঁ নৱেম্বৰৰ মাজৰ পৰা আপোনালোকক কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। তো আহি পালোঁ, এতিয়া টেঙা পাৰিম এইটো এটা। অঁ পৰিছে। এতিয়া টেঙা চেঙা লৈ গৈ আছোঁ এতিয়া ধৰিবলৈ। এয়া বাৰীৰ মাজেদিয়ে গুচি আহিলোঁ, আৰু এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। তো সেইফালে আমাৰ ছাইডতে আছে পেহীহঁতৰ ঘৰ, আৰু ছাইডতে ভাইটিহঁতৰ ঘৰ। যাওঁ এতিয়া টেঙাটো আলুংগে বধোংগে। চাই চাওক আপোনালোকে কেনেকৈ বধি আছে। আমি এতিয়া কলপাত কাটিম। পাত হৈ গ'ল, এতিয়া ব'লক টেঙা তুমি হেৰিত গুচাই ল'ম ব'লক। খাই আছিলে, কিন্তু তথাপিও কুকুৰে বগাই থাকে ন, সেইকাৰণে ধুই ল'লোঁ আৰু। ব'লক এতিয়া। ইয়াক আমি এতিয়া এনেকৈ চিন দি ল'ব লাগিব, তেতিয়া এৰুৱাবলৈ সহজ হ'ব আৰু।
এনেকৈ ইন্ধি ল'ব প্ৰথমতে এই ওপৰৰ ৰংটো কাটি ল'ব কাটি লৈ এনেকৈ চিন কৰিলে মানে সুবিধা হয় বাকলি জেগাবলৈ নহ'লে বৰ দিগদাৰ কাটি চাৰিবলৈ এই চিনকেইটা এনেকৈ টানি টানি দিলে হৈ গ'ল কিমান ইজিলি এৰাই গৈছে চাওক এইটো এনেকৈ এৰাই গ'লেই হ'ল আৰু চাওঁ লাষ্ট ফিনিছ হৈ গ'ল ওলাই নিমখ জলকীয়া হলাই নাই এয়া গুচাই লওঁ প্ৰথমতে গুচাই লৈ নিমখ জলকীয়া আনি আছোঁ আৰু দেই এৰাই ল'ব গুচাই গুটি চুটি থাকিলে আকৌ নাখাব দেই নহ'লে আকৌ পেটতে গুটি থাকিলে এৰুৱাই ল'ব নহ'লে গুটিয়ে চুটিয়ে খালে পেটতে গুটি গজিব গছ গজিব কি কৈছা হৈ যায় আৰু জ্বলা খোৱা নাই তুমি খাওঁ খাওঁ যিমান দিলেও তিমান খাওঁ জ্বলা খোৱা মই আকৌ জ্বলা খাব নোৱাৰোঁ এই এনেকৈ বস্তু টেঙা চেঙা বা মাছ মাংস হ'লে জ্বলাটো খাওঁ এনেই যে ভাতৰ কাষত লৈ সুদাই সুদাই মই তেনেকৈ খাব নোৱাৰোঁ আৰু জলকীয়াটো এনেকৈ টেঙা চেঙা কাটিলে মেলিলে খাওঁ আৰু মাংসত যিটো জ্বলা হয় সেইটো খাব পাৰোঁ এনেই মই জলকীয়া ইমান খাব পাৰিলে ভাল বুলি কয় মানুহে বাকী কওকচোন দেখি কেনেকুৱা লাগিছে আপোনালোকৰ চাই থাকোঁতেই চাগে মুখৰ পানী ওলাই গৈছে আৰু ন তো আপোনালোকক খাব আৰু আপোনালোকক দেখুৱাইছোঁ আমিনো কেনেকৈ খাইছোঁ আপোনালোকৰ বাৰীতে যদি কাৰোবাৰ ওচৰে পাঁজৰে আছে তেতিয়াহ'লে আনি পেলাই এনেকৈ খাব চবেই মিলি ভাল লাগে এনেকুৱা চবেই একেলগে বহি খাবলৈ মেলিবলৈ তো গাইছ আপোনালোকে চিনেমেটিকটো দেখিলে এতিয়া এয়া চাওক ভাইটিয়ে ধুনীয়াকৈ অলপ সজাই মেলি দিছিলে তো এতিয়া জলকীয়াবিলাক ইয়াত কুটি দিওঁ আৰু মিহি মিহিকৈ কুটি লওঁ কুটি তাৰপিছত সানিম আৰু এইফালে ছাইডত নিমখ থোৱাই আছে তো এইখিনি কাটি লওঁ তাৰপিছত ধনিয়া কাটিম এইটো কি বস্তু চিনি পাইছে নাই বা এইটো হৈছে ধনিয়া এইটো বঙালী ধনিয়া বুলি কয় এইটো এতিয়া লোকেল ধনিয়াটো পোৱাই নাইতো লাগে কটাই থলোঁ হৈ গ'ল এতিয়া নিমখ দি সানি দিলে বেছি চেপি দিয়া নাই আপোনাৰ বেছি চেপি দিলে ৰসটো নহ'লে কলপাত পাৰ হৈ যাব সেইকাৰণে চেপি দিয়া নাই গোটা গোটাকৈ থৈ দিছোঁ খোৱাৰ সময়ত চেপি ল'লেই হ'ল আৰু কোনোবাই যদি ৰসটো খাব বিচাৰে তো সানি মেলি হৈ গ'ল মোৰ ইফালে গৰম উঠি গৈছে এতিয়া খাওঁ খোৱা নিমখ হৈছে নাই তো
প্ৰথম মই খাই টেষ্টটো লৈ লৈছোঁ। মজা, বহুত ধুনীয়া। বহুত ধুনীয়া গাইজ। তো আপোনালোকক খাব ঘৰত এনেকৈ। ভাইটিয়ে দেউতাকক দি আহিলে, আহি এতিয়া আকৌ লাগি গৈছোঁ দুইটা খোৱাত। তো গাইজ খাই লওঁ, খাই লৈ পেলাই কৈ আছোঁ এই অৱস্থা। নোৱাৰিছোঁ জ্বলা খাব। গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে। খাই দিছোঁ, অৱস্থা নাইকিয়া, পূৰা জলকীয়া মোহাই বা অৱস্থা নাইকিয়া হৈছে জোল। এতিয়া জোলখিনি খাম। বৈদ্য জ্বলা। তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তো নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যিসকলে টেঙা খাই ভাল পায় তেতিয়া টেঙা খোৱা মানুহকে লাইক এটা কৰিব, আৰু যাৰ এইটো ফেভৰেট টেঙা তো কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তো নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক। তো আজিলৈ বাই বাই।